ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ। ইয়াৰ লগতে গোসাইগাঁৱৰ গুৰুফেলাৰ বজাৰতো 7 জনৰ দেহত ধৰা পৰিল কোভিড পজিটিভ। ইয়াৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰশাসন আৰু স্বাস্থ্যকৰ্মী। কৰোনাত আক্ৰান্ত লোককেইজন হৈছে পাৰুল মহতো, জ্যোৎস্না তালুকদাৰ, শিৱানী মহতো, লেইলা খাতুন, আলী, ধৰ্মেন্দ্ৰ গিৰিৰ লগতে তুলসী কুমাৰ ৰায়। আনহাতে তুলসী আৰু ধৰ্মেন্দ্ৰ গিৰি সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। লগতে বৰ্তমান GMCHত চিকিৎসাধীন দুগৰাকী। ইয়াৰ পিছতো সচেতন নহয় একাংশ লোক। কোভিড পজিটিভ এজন লোকে মুকলিকৈ ঘূৰি ফুৰিছে বজাৰত। ইয়াৰ পিছতে আজি প্ৰশাসন আৰু স্বাস্থ্যকৰ্মী অধিক তৎপৰ হৈ সমগ্ৰ গুৰুফেলা বজাৰ চেনিটাইজ কৰা পৰিলক্ষিত হয়। লগতে অঞ্চলটোৰ সকলো লোককে কোভিড টেষ্ট কৰাৰ পিছত পুনৰ 2 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে। মই ডক্টৰ এম কলিতা, গুৰুফেলা SSCৰ ইনচাৰ্জ। তো মোৰ ইয়াতে আজি কেইদিনমান ধৰি যোৱা 5 মে'ৰ পৰা আমাৰ টেষ্টিঙত হৈ থাকোঁতে এই সৰু জেগাখনৰ পৰা, এই বজাৰখনৰ পৰাই প্ৰায় 5জন ৰোগী ধৰা পৰে। আৰু মই গম পোৱা মতে ইয়াৰে বজাৰ কমিটিৰ প্ৰেছিডেণ্ট আৰু ছেক্ৰেটাৰী তেওঁলোকে গোসাইগাঁও চিভিলত টেষ্ট কৰি পজিটিভ হৈ গুৱাহাটী হস্পিটেলত ভৰ্তি হৈ আছে। গতিকে আমি সিদ্ধান্ত লৈছোঁ যে আমি মানুহখিনি যেতিয়া ইয়াৰ পৰা হস্পিটেল যাবলৈ অসুবিধা পায় বা একেলগে গোটেইখিনি মানুহক পাই ইয়াতে আমি আজি টেষ্ট আৰম্ভ কৰিছোঁ। 2 দিনমান ধৰি কৰি যাম। আমি ইয়াতে যিমান বজাৰৰ দোকান চোকান আছে কিমানখিনি পজিটিভ পাওঁ। যদি বহুখিনি ওলায় তেতিয়াহ'লে প্ৰশাসনে কি পদক্ষেপ লয় ভৱিষ্যতে দেখা যাব, যাতে আমি এই অতিমাৰীৰ পৰা আমাৰ এই এৰিয়াটো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে আমি লোৱাৰ ব্যৱস্থা কৰি আছোঁ। দুগৰাকী ব্যক্তি ইতিমধ্যে গুৱাহাটী লৈ গৈছে, তেওঁলোকৰ বৰ্তমান অৱস্থা কেনেকুৱা? মই একচুৱেলি তেওঁলোক মোৰ লগত ডাইৰেক্ট গোসাইগাঁও চিভিলৰ পৰা তেনেকৈ গৈছে, কিন্তু মই পাৰ্চনেলি খবৰ লৈ থকা মতে তুলসী ৰায় তেখেত এতিয়া কিছু ইম্প্ৰুভমেণ্ট হৈছে। কিন্তু যোৱাকালি যিজন গৈছে তেখেতৰ অলপ সংকটজনক বুলিয়ে শুনিছোঁ। তেখেতৰ ভায়েকে মোক আজি জনোৱা মতে তেখেতৰ অক্সিজেন চেচুৰেশ্যন যোৱাকালি প্ৰায় 58 নে 59 পোৱা বুলি মোক ক'লে। আৰু চিকিৎসা চলি আছে। ভগৱানৰ ওচৰত আশা ৰাখিছোঁ তেখেতসকলে আৰোগ্য লাভ কৰে যেন। আৰু ৰাইজক মাস্ক পিন্ধি থাকিবলৈ, হাত চেনিটাইজ কৰি থাকিবলৈ, যিখিনি চৰকাৰী নিৰ্দেশনা এইখিনি যাতে মানি চলে। আৰু সকলোকে যাৰ যাৰ অকণমান হ'লেও কোনো যদি লক্ষণ দেখা দিছে তেওঁলোকে যাতে আমাৰ বিভাগৰ লগত যোগাযোগ কৰি টেষ্ট কৰি পিনে তেওঁলোক নিজে নিজে আইচলেট হৈ থাকে। এইখিনি মোৰ আপোনালোকৰ থ্ৰুদি ৰাইজক জনাবলগীয়া। গোসাইগাঁৱৰ পৰা আজিজুল হুকৰ ৰিপৰ্ট, ৰিলাইভ নিউজ 24।